মৰিদল মহাবিদ্যালয়ৰ অমায়িক মেধাসম্পন্ন ছাত্ৰীৰ লগতে কাব্যিক প্ৰতিভাৰ প্ৰজ্বল নন্দিতা শইকীয়াই অৱশেষত ৰাজ্যবাসীক কন্দুৱাই থৈ গ'ল। যোৱা 25 আগষ্টত এগৰাকী মেধাসম্পন্ন ছাত্ৰী নন্দিতা শইকীয়াই পিতৃ মাতৃ পৰিয়াল তথা মহাবিদ্যালয়ৰ সমূহ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ লগতে লগ সমনীয়াৰ পৰা চিৰবিদায় ল'লে। নন্দিতা শইকীয়া আৰু আমাৰ মাজত নাই। নন্দিতাৰ আকস্মিক মৃত্যুত ভাগি পৰিছে পিতৃ মাতৃ আৰু ঘৰৰ আত্মীয়ই। নন্দিতাৰ বাসগৃহত পিতৃ মাতৃক সান্তনা দিবলৈ এতিয়া গুণমুগ্ধ পৰিৱেশ। ন লোক আহি উপস্থিত হৈছে নন্দিতাৰ বাসগৃহত। চিলাপথাৰ অঞ্চলৰ পৰা আজি সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ লগতে ধেমাজি জিলা কৈৱৰ্ত সন্মিলনে ঢকুৱাখানাৰ নৱকাট গাঁৱৰ নন্দিতা শইকীয়াৰ পিতৃ মাতৃৰ ওচৰত সান্তনা দিবলৈ উপস্থিত হয়। সাৰথী স্বেচ্ছাসেৱী সংস্থাই জনোৱা মতে এইগৰাকী অমায়িক মেধাসম্পন্ন ছাত্ৰীগৰাকীক লৈ স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি পত্ৰৰ লগতে সংস্থাৰ জৰিয়তে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই নন্দিতাৰ পৰিয়াললৈ কিছু সাহায্য আগবঢ়ায়। উপস্থিত থাকে সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ সম্পাদক মনোজ কুমাৰ দাস, হিচাপ পৰীক্ষক প্ৰসেনজিৎ নমপুত্ৰ, সাংগঠনিক সম্পাদক সুজন ধৰ, সদস্য সুৰজ MP ৰয়, মানস প্ৰতিম দাস, ধেমাজি কৈৱৰ্ত সন্মিলনৰ সভাপতি অনন্ত দাসে। দুৰ্বৃত্ত আক্ৰমণত মৃত্যু হোৱা মৰিদল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ বাসগৃহত আমি আজি সাৰথী স্বেচ্ছাসেৱী সংস্থা লগতে ধেমাজি জিলা কৈৱৰ্ত সন্মিলনৰ বিষয়ববীয়াসকলৰ লগত আজি আমি ঢকুৱাখানা কাঠৰবাৰী নন্দিতা শইকীয়াৰ বাসগৃহত আজি উপস্থিত হ'লোঁ। আমি সাৰথী স্বেচ্ছাসেৱী সংস্থাই নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি হিচাপে তেখেতলৈ আমি এটি শ্ৰদ্ধাঞ্জলি পত্ৰ আমি তৈয়াৰ কৰি আনিছোঁ। লগতে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই তেওঁলোকে আমাক কিছু আৰ্থিক বৰঙণি আমাক আগবঢ়াইছিলে নন্দিতা পৰিয়ালবৰ্গলৈ আগবঢ়াবলৈ। সেয়ে আমি তেওঁলোকক সাৰথী স্বেচ্ছাসেৱী সংস্থা আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ পৰা যি বৰঙণি আগবঢ়াইছিলে আমি তেখেতৰ পৰিয়ালবৰ্গক আজি আমি দিলোঁ। লগতে আমি জিলা প্ৰশাসন আৰু উকিল সন্থাক আমি আহ্বান জনাইছোঁ নন্দিতা শইকীয়া হৈ যাতে সেই কালপিতৰ ওকালতি নকৰে। লগতে আমি প্ৰশাসনক দাবী জনাইছোঁ যে এই কালপিতটোক অতি শীঘ্ৰে ফাঁচি দিব লাগে।